আজি সৰুকৈ খানাও হ'ল আৰু লগতে মোৰ এইচএছৰ ৰিজাল্ট দিলে। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু 28 এপ্ৰিল আৰু যিহেতু আজি আমাৰ এইচএছৰ ৰিজাল্ট দিব, তো সেইকাৰণে আজি ৰাতিপুৱাই সোনকালে উঠিলোঁ। আৰু গাইজ এতিয়া যিহেতু ৰিজাল্ট দিবৰ কাৰণে বেছি সময় নাই, তো সেইকাৰণে মই বঢ়িয়াকৈ বহি লৈছোঁ। আৰু গাইজ যিহেতু বহুতেই বেছি ভয় লাগি আছে, আৰু গাইজ এতিয়া ফাইনেলি ভয় পাই গ'লোঁ ৰিজাল্টটো। আৰু গাইজ মোৰ ৰিজাল্টটো কেনেকুৱা হৈছে আপোনালোকক পিছত কৈ আছোঁ। আৰু গাইজ কোনে এইচএছ এক্সাম দিছিলা আৰু কাৰ কেনেকুৱা হ'ল, তো প্লিজ কমেণ্ট বক্সত জনাই দিবা। বাকী গাইজ ৰিজাল্ট যিয়ে কি নহওক, কিয়নো মোৰ এটাই ভাল লাগিছে, যিহেতু আজিৰে পৰা এইবিলাক কিতাপ পঢ়িব নালাগে, তো সেইকাৰণে আজিৰে পৰা এইবিলাক কিতাপক টাটা বাই বাই দিলোঁ। আৰু যদি কাৰোবাক কিতাপ লাগে তো মোক কণ্টেক্ট কৰিব পাৰা। বাকী এতিয়া ফাইনেলি হৈ গ'ল ৰাতি, আৰু গাইজ এতিয়া সৰু সুৰাকৈ এটা খানা হ'ব। তো কি আয়োজন চলি আছে তো আপোনালোককো দেখুৱাই আছোঁ। আৰু গাইজ এতিয়া ফাইনেলি জোৰদাৰ খানাৰ আয়োজন চলি আছে, আৰু এতিয়া ফাইনেলি হৈ গ'ল ৰন্ধা বঢ়া কমপ্লিট। আৰু এতিয়া ফাইনেলি দাদাহঁতে বহি গৈছে খানা খাবৰ কাৰণে। বাকী গাইজ এইটোৱে আছিল আজিৰ ভিডিঅ'টো। তো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু গাইজ মই কিমান পাৰ্চেণ্ট পালোঁ, ক'ত কিমান মাৰ্ক পালোঁ, তো আপোনালোক লং ভিডিঅ'ত মই জনাই দিছোঁ। তো আপোনালোকে লং ভিডিঅ'টো যাই কিনে চাব বুলি আশা থাকিল, তো মই লিংকটো ইয়াতে দি দিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব। লগ পাই আছোঁ এটা নতুন ভিডিঅ'টো আছে। বাই বাই।